হেল্ল' ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল আছাম নলেজ। তো আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ এইচএছত ভাল কৰি পাছ কৰা ষ্টুডেণ্টসকলৰ বাবে। বহুত ষ্টুডেণ্টে আমাক সুধি আছে যে ছাৰ এইবাৰ স্কুটি পোৱাৰ ক্ৰাইটেৰিয়াটো কি আছে, মানে কোন কোন ষ্টুডেণ্টে এইবাৰ স্কুটি পাব। বহুত ষ্টুডেণ্টে কৈ আছে যে 75% পালে স্কুটি দিব, আৰু কোনোবাই কৈ আছে 80% পালে স্কুটি দিব। তো এতিয়া তোমালোকৰ লগত আলোচনা কৰিম কোনটো কথা সত্য আৰু কোনটো ক্ৰাইটেৰিয়া তোমালোকক লাগিব। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ তোমালোকে চাব পাৰা। তো চোৱা, এতিয়া তোমালোকৰ লগত আলোচনা কৰোঁ যে স্কুটি পাবলৈ ক্ৰাইটেৰিয়াটো কি। তো স্কুটি পাবলৈ তোমালোকৰ মেইনলি দুটা কণ্ডিশ্যন আছে, যে দুটা কণ্ডিশ্যনৰ ওপৰতহে তোমালোকে স্কুটিখন পাবা। যোৱাবাৰ বা আগৰ তাৰিখত আমাৰ আছিল যে 75% যদি কোনো বয়ছে পায় তেনেহ'লে তেওঁলোকৰ কাৰণে মানে স্কুটি দিয়া হৈছিল, আৰু গাৰ্লছৰ কাৰণে 60% পালেই স্কুটি দিয়া হৈছিল। তো এতিয়াৰ পৰা কি হৈছে, তোমালোকৰ ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে। এতিয়াৰ পৰা পাব লাগিব 80%। 80% পালেহে তোমালোকে স্কুটি পাবা। মানে 80% পোৱাৰ পিছতো মানে ডাইৰেক্ট যে 80% পালে যে তোমাক দি দিব সেইটো মানে নহয়। তোমালোকে কি কৰিব লাগিব, ছাপ'জ তোমালোকে এইচএছৰ পিছত তোমালোকে কৰিবা নীটৰ কাৰণে, JEEৰ কাৰণে কোচিং কৰিবা, বা তোমালোকে এক বছৰ ড্ৰপ আউট ল'বা। তো ড্ৰপ আউট ল'লে তোমালোকে কিন্তু সেই স্কুটি নোপোৱা। তোমালোকে কি কৰিব লাগিব, এইচএছৰ পিছত তোমালোকে কলেজ কণ্টিনিউ কৰিব লাগিব। কলেজ যদি তুমি কণ্টিনিউ কৰা তেনেহ'লেহে তোমালোকে স্কুটিখন পাবা। মানে তুমি যদি ডিগ্ৰীত এডমিশ্যন লোৱা, ডিগ্ৰীত এডমিশ্যন ল'লেহে পাবা। আৰু তাৰপিছত যদি তোমালোকে মানে বেলেগ কিবা কলেজত এডমিশ্যন লোৱা, তোমালোকে সেই এডমিশ্যন ৰিচিপ্টটো দেখাৰ পিছতহে তোমালোকে সেই স্কুটি পাবা। যদি তোমালোকে কৰা যে আমি কোচিং কৰিম বা এইবছৰ আমি ড্ৰপ আউট ল'ম, তেনেহ'লে সেই ক্ষেত্ৰত তোমালোকে কিন্তু স্কুটি নোপোৱা। তো এই দুটা হ'ল মেজৰ কণ্ডিশ্যন, যিটো কণ্ডিশ্যনৰ ওপৰত তোমালোকে স্কুটিখন পাব পাৰা। আৰু কিছুমান ষ্টুডেণ্টে কৈ আছে যে ছাৰ আমি গুগলত চালোঁ যে 75% পালে আমাক দি দিব। তো 75% নহয়, এইবাৰ ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে। তোমালোকে চাবা ৱেবছাইটত, মেইন ৱেবছাইটত যাবা, তোমালোকে চাবা ক্ৰাইটেৰিয়াটো দেখাব যে তোমালোকে এইবাৰ 75% নহয়, এইবাৰ 80% পালেহে তোমালোকে স্কুটিখন পাবা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি ইমানেই শেষ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা।